মৰ্ণিং এভৰিৱান। দেৰিকৈ হ'লেও আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছাটো জনাইছোঁ। আজি বিশেষকৈ আমি তালাপৰ এখন চাইকেল দোকানলৈ আহিছোঁ। ইয়াৰ পৰা আমি এখন চাইকেল কিনিম আৰু এই চাইকেলখন আমি গিফ্ট কৰিম এটা ছাৰপ্ৰাইজ গিফ্ট মনোৰঞ্জন সোণোৱাল, যাৰ নেকি দেউতাক ঢুকাইছে খন্তেক দিনৰ আগতে। গতিকে তেওঁক চাইকেল এখন দিলে তেওঁৰ মনটো ভাল লাগিব। লগতে আমি স্কুল বেগ দিম, বহি দিম, কলম দিম, বছৰটোত যিখিনি তেওঁৰ পঢ়া শুনা কৰিবৰ যিখিনি মেটেৰিয়েলছ লাগে আমি দিবলৈ চেষ্টা কৰিম। এইখন আমি চাইকেলখন উলিয়াইছোঁ, এখন ৰেঞ্জাৰ চাইকেল, কিন্তু ল'ৰাটোৱে এতিয়ালৈ গম নাপায়। একদম তাৰ কাৰণে এটা ছাৰপ্ৰাইজ গিফ্ট হ'ব। মোৰ এজন লগৰ আছে গুৱাহাটীৰ অনন্ত ৰাভা, আৰু সেই লগৰজনক মই বহুত বহুত ধন্যবাদ, মই হাজাৰবাৰ চেলিউট কৰিছোঁ, কাৰণ এই গিফ্টটো তেওঁৰ ফালৰ পৰা প্ৰদান কৰা হৈছে। আমি এখন ভাল কোৱালিটিৰ চাইকেল লৈছোঁ। এই চাইকেলৰ ফিটিঙৰ কামবিলাক হৈ আছে। ইয়াত আমি যিখিনি প্ৰয়োজনীয় বস্তু সকলোবোৰ লগাই লৈ যাম। চাইকেলখনৰ গোটেইবোৰ বস্তু হৈ গৈছে আমাৰ। এই তলা হৈ গ'ল, বেল্ট হৈ গ'ল, এভৰিথিং ৱেল প্ৰিপেয়াৰ্ড চাইকেল, ফুল্লি লোডেড। দাদা থেংক ইউ ভেৰি মাছ। দাদাই একচুৱেলি ইয়াতে তলা আৰু আমাক এইবিলাক চব কুছ লগাই দিছে, মাডগাৰ্ডো লগাই দিছে। গতিকে দাদালৈও ধন্যবাদ। আমি এতিয়া ইয়াৰ পৰা যাব লাগিব, আৰু এতিয়া আমি লওঁগৈ জোতা আৰু অন্য কিছুমান বস্তু বজাৰ কৰিবলৈ আছে। মনোৰঞ্জনৰ ঘৰত আমি পালোহি। এয়া মনোৰঞ্জনৰ কাৰণে এটা স্কুল বেগ, এয়া এযোৰ স্কুল জোতা, আৰু লগতে আমি আনিছোঁ বহী আৰু ব্ৰাছ, কলগেট এইবোৰ আনিছোঁ। কিন্তু তাৰ কাৰণে আটাইতকৈ বঢ়িয়া গিফ্টটো হৈছে এই চাইকেলখন। ল'ৰাটোৰ ৰিয়েকশ্যন কি হ'ব আমি এবাৰ চাওঁ, কিনো কয় এই চাইকেলখন পালে মানে। এয়া মনোৰঞ্জনহঁতৰ ঘৰ পাইছোঁহি আমি। ঋতুৰাজে চাইকেলখন ঠেলি লৈ গৈছে। এয়া মনোৰঞ্জন, কেনেকুৱা লাগিছে চাইকেলখন? ভাল লাগিছে নাই? হা, কিমান ভাল লাগিছে? তুমি চাইকেলখন আনি দিব বুলি ভাবিছিলা নাই? নাই ভাবা? মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু চোৱা, তোমাৰ কাৰণে এইখিনি বহি ল'ব পাৰিবা নহয়? বহীবোৰ? এই বহীখিনি ল'বা, ব্ৰাছ আছে, কলগেট আছে, ঠিক আছে। এইটো তোমাৰ স্কুল বেগ, স্কুল বেগ, আৰু এইযোৰ তোমাৰ জোতাযোৰ হ'বগে নাই? হ'বগে। এই কলাইটৰ 6 নম্বৰ জোতা জোখা পৰিব ন? স্কুলত এইটো জোতা হয় নাই তোমালোকৰ? হয়। এতিয়া কথাটো হৈ গ'ল, তুমি ভালকে পঢ়াৰ ওপৰতে কথা, বুজি পাইছা? আমি আনি দিছোঁ আৰু তোমাক আৰু বস্তু আনি দিম, কিন্তু ভালকে পঢ়িব লাগিব, বুজিলা? আৰু তুমি অনন্ত বুলি এজন মামা আছে, গুৱাহাটীত থাকে, বুজি পালা? সেই মামাক তুমি থেংক ইউ কৈ দিবা, বুজি পালা? থেংক ইউ মামা কৈ দিয়া। অ'কে। গতিকে এনেকুৱা ধৰণৰ কথা, আমাৰ অকণমান সহায় যদি কাৰোবাৰ অন্তৰত অলপ সুখ দিব পাৰোঁ, সেইটো আমাৰ কাৰণে এটা অতি গৌৰৱৰ বিষয়। মোৰে ষ্টুডেণ্ট হয়, দেউতাক ঢুকাইছিল কেইদিনমানৰ আগতে। গতিকে তেনেকুৱা, আৰু আপোনালোকৰ পৰা যদি অকণমান শ্বেয়াৰ পাওঁ, তেতিয়াহ'লে আৰু আমি অন্য পৰিয়ালৰ কাষলৈও যাব পাৰিম। গতিকে মনোৰঞ্জনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এখেত মনোৰঞ্জনৰ মাক। তোমাৰ আছিলে নাই এনেকুৱা চাইকেল? এনেকুৱা চাইকেল নাছিলে? বাৰু যি কি নহওক, এয়া আছিল সামান্য উপহাৰ। কিন্তু যিবিলাক ল'ৰা ছোৱালীৰ মাক দেউতাক ঢুকাইছে, তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ বাবে চৰকাৰে স্কলাৰশ্বিপৰ ব্যৱস্থাটো কৰিব লাগে। বিশেষকৈ আমাৰ অট'নমাছ কাউন্সিলখনো আছে, কাৰণ মাক দেউতাক নোহোৱা ল'ৰা ছোৱালীয়ে বিশেষকৈ আৰ্থিক অভাৱৰ বাবে আধাতে স্কুল এৰিব লগা হয়। গতিকে এইটো সংগ্ৰাম আমাৰ সদায় থাকিব। আৰু বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। কেনেকুৱা লাগিছে আপোনাৰ এই কাৰ্যসূচীটো? নাই, আপোনালোকে অহাৰ কাৰণে ভালে লাগিছে। এইটো পৰিৱেশ অনাৰ কাৰণে বহুত ভাল লাগিছে। সহায় কৰিছে আপোনালোকে, সেইটো কাৰণে মই একদম শুনি আহিছোঁ আৰু দৌৰ মাৰি।